তোৰ তো একো কামে নাই বছ হে ফকতীয়া বছ পইচা পাতি নাই মুৰ্গা আইছি পাৰি হা থৰ কি কৰা মোবাইল চলা লাগি ৰ কি কৰা তুন হাও চলা নাই বড় চলা তো ৰাখ হাও যা কে চলা দেখা নাই নেকি সাদি মোর হাও মোবাইল কি হল এক যাবাৰি হাও ই টানা কি জি যাবাৰি দেখা নাই নেকি চলা নাই মোৰ মোবাইল নাই সাদি এপাই যা নেউলাই ও কথা বয়া যাব মোক মাছাই না সব বস্তু কালি চাবি তাক চিনিব না তুমি কোন হেকাটা নেকি সব কালি লৈ গেছি কি কিনিছি মোবাইল সব মোবাইল একো নাই আরে পয়সা পয়সা নিছি সব নিছি কোনি তুই টেনশন নলবি দুটা কামলা কৰি মোবাইলটো আনি দিছিল আমাৰ লগৰ কেইটাক কৈ মই ইয়াক খাই আছো ব্যৱস্থা বয়া মাৰব ঘৰত গেলি তোৰ মোবাইলটো পাবি পৃথিৱীত যিমান মানুহ আছে মোৰ চব বা তোৰ মুঠিত থাকিব লাগিব থাকিব না বস নাখিলে হ'ব নেকি পানীৰ মাছ জালত লাগব নালগা মাছটো মাৰি ফেলব লাগব জাল পাইতে লাগবো আজ জাল পৰি দিব জাল পাতি নহয় নহয় অ বিৰি জ্বলাইছি তোক মই বিৰি জ্বলা জুইছা মাৰিছো নেকি বেলেগ কাম আছে বেলেগ কাম চাও নহয় এনে দৰ মাৰি ৰাখছো মোক দম দিবা পাৰা দাদা বেলেগ কাম জানি সৰু বছৰটো একো নকওঁ সদায় মোক পা দাদা বেলেগ কাম জানি চাদা মাতচোন তই মাটিটো খাই ভাই আইছো নেকি দা ভাল বহা বহা কি বস্তা ভালে চাও আছো আর কি করবি আর নাকি এটা কলেজ চলেজ তুই একে আর পিছে কি কৰা লিখা কামতে ধরো নেকি আমি গোটেই কথা কিবা এটা কাম বিচাৰো কাম কৰবা পাৰি কিন্তু কি কাম আমাক কোনে কাম দিব সেইটো ভাবিছা নাই নহয় সেয়েতো হৈছে ৰ পঢ়া জীৱনটো শেষ হ'ল দুখৰ সমস্যা হৈছে এতিয়া আৰু কিমান দিন বহি থাকিম ঘৰৰ পৰা গালি পাতি থাকে যে কাম চাম নকৰা আকৌ ঘৰত ঘুমে থকা এনেকৈ গালি পাতি থাকে সেইটো হয় কি কৰবি পিছে কিবা কৰোঁ প্ৰতিভে কিবা এটা কওঁ কি কবি তই চাওঁচোন কি কৰোঁ এতিয়া ঘৰত এপ্লাই ক'তো এপ্লাই নাই পোষ্টে ওলা নাই, ক'ত এপ্লাই এখন ক'তো এপ্লাই নাই আমাৰ দৰে ভাই আমাৰ দৰে মানুহ হ'লে একো নহ'ব লাইফটোত আকৌ কৰিব নোৱাৰা এনে ৰ মই ইয়াক এটা ফোন মাৰি আছোঁ ৰ অ ডেকা এই এটা ডাঙৰ কথা আছিলে এই আমাৰ গাঁৱৰে কথা তই ভাঙা ঘৰটোক লৈ আহিব পাৰিবি নেকি অঁ দে পতা দে দে মই গৈছোঁ দে এই আহিছি ৰ'ব ডেকা আহিছে অঁ আহিছা বছো কিবা ইমাৰ্জেঞ্চি কাম আছিল বোলে অঁ এই আমাৰ গাঁৱৰে কথা এটা আছিলে গাঁৱৰে অঁ কি কথা হ'ল আমাৰ গাঁৱত এই তিনিটা চলিৰ কথাটো শুনা নাই নেকি তই তাও যে তিনিটা পেটলাটো অলপ অঁ গুণ্ডাৰ দৰে যে ঘূৰি থাকে অঁ বছ বুলি যে কয় শুনিছোঁ অলপ চলপ সিমান আৰু কান্দে নাই আৰু লগত দুটা এইবোৰতো গাঁওখন নষ্ট কৰি আছে কি কৰিম বুলি ভাবিছা পিছে এতিয়া কি কৰা যাব সেইটোৱে ভাবিব লাগিব আমি কিবা একশ্যন ল'ব লাগিব ফোনটো ল'ব লাগিবই এটা গাঁৱৰ চলিকেইটাক কওঁ দে নহ'লে তাৰ পৰা দূৰত থাক সেইটো কৰা ভাল হ'ব নহ'লে আৰু- গাঁওখন চেছ কৰি ফেলব আৰু আমাৰ গতি নতাই তাৰ পৰা ভালকৈ ৰাখবি কোনো যাতে তাৰ লগত সহযোগ কৰিব নোৱাৰা তাৰে ধ্বংস কৰিব চাই আছে আৰু কিবা প্লেন বনাই থাকে গম পাইছা না নাই জচু ওলাই কৈ আহোঁ অঁ বল কৈ আলিব তাই দিব গ'ল তুমি চাইছিলি ন হ'ব টাউন কি জানি এই তাতে গাছৰ তলতে ৰাখবো কালভাৰটো অঁ তাতে ৰাখবো তাতে সদায় আড্ডা দিয়ে তাকে লৈকে যাওঁ বল যো বল তাকে লৈকে যাওঁ ক'বা লাগব তো আজি চব অঁ এটা কথা আছে ৰচো ভাই ৰ কষ্ট হৈ গ'ল মানে তহঁতৰ এই তিনিটা মানুহ চিনিয়ে পা তুই চিনি পা না মই তাক দেখা পাওঁ মাজতে কালবাৰত যে বহি থাকে এই পেট লাগা লাগি যোলা শকত কেজি চাৰাকে আছে ন অঁ এটা চাৰাকে লাগে আৰু এটা অলপ মই দেখা পাওঁ মাজতে এই চাৰা ৰুমাল হাড় হাড় পিন্ধি থাকে এটা ৰুমাল লৈ থাকে দেখা পাওঁ মাজে মাজে সেইটো তাহো মানে গাঁওখন গোটেই নষ্ট কৰি ফেলব হয় নেকি আৰু তাৰ লগ নহবি পাৰাক গেলি আমিতো এই বৰ্তমান এতিয়া যাক লাগ পাওঁ সেইটো কথাই কওক দেখা পাওঁ তই নহবি তোন ভাল চলি ভাল হৈ থাকবি কামে থাকবি তাৰ কাৰণে মানে আমাৰ অসমখন তাৰমানে ধ্বংস হৈ গৈছে অসম ধ্বংস হওক বাদ দি আমাৰ গাঁওখন নষ্ট কৰিব ধৰিছি তাতে গম পানা মানে নাপাৰতে
তাৰপৰা এটা কিবা এটা একশ্যন লওঁ দেই আমি একশ্যন ল'ব লাগিব আমি এতিয়া আমি গোটেইমাখান মিলি কেনে তিনিও এনেকৈ একশ্যন কিনকৈ ল'ম এতিয়া আমি সকলোৱে আমাৰ দুটা সহযোগ কৰিব লাগিব অলপ। আমি কিবা এটা সহযোগ কৰিম আৰু দে। তাক নৰাও তাৰ লগত বা কি আছে আৰু সেইটো এটা হয় কিবা যদি অস্ত্ৰ শস্ত্ৰ লৈ আহে এই ভাই সত্যৰ firing বল কৰি দিয়ে। সদায় মিছা গম পাম নাপায় সেইটো এটা হয় ৰাইট চাইড দিব লাগিব কিন্তু আমাৰ লগত ৰাইছা যদি আমাৰ সকলোৱে সহযোগ কৰে তেতিয়া আমি একশ্যন আমি ল'মেই পাৰিম। তাৰ ওপৰত একশ্যনটো ল'ব লাগিব দে ল'ব আৰু লাগিব, সলকান্তি ল'ব একশ্যনটো লাগিব। ল'ম আৰু তাক আতে দেখিছা নেকি তাতে তাহাঁতক মই গাড়ী লৈ দেখা পাহান পালোঁ তিনিটা নেকি বহি আছে তাৰমানে কিবা কথা পাতি এটা কাম কৰোঁ আছে যে যাওঁ নেকি আমি গোটেই মিলি কিনে ৱাৰ্ণিং এটা দি যাওঁ নেকি? তোৰ য'ত আহিছা যা আমি তিনিটাই আজি কৈ ৱাৰ্ণিংটো দিওঁ তাৰে পিছত একশ্যন ল'ম কিবা কৰি লগে লগে ফোন মাৰবি অঁ লগৰ লগ যাতে যাতে এটা কথা গম পাইছা নে সৰু বছ কি আমাৰ বছে আজিকালি বৰ হেৰি হৈছে নিৰ্লজ্জ হৈছে তিৰি এৰি তিৰিছে আমি নাচাই দেছো না এইবিলাক নাই অঁ কিন্তু এটা কথা তোৰ চলা নাই নেকি বছে পইচাই নেদে পইচা নিদিলেও ঘৰৰ পৰা আনি পিন্ধিব লাগে আমাক দেখা নাই ঘৰৰ পৰা পইচা কিয় তোৰ লাজ নালগে বাটত তিৰিগিলা ওলাই থাকে সেনকে আউদি মুদি হা কুত্তা ঠিকে আছে দে ঐ একেটা বল মই যাওঁ দে এই ক'ত যা তই দাদা দাদা তোৰ বছ ক'ত বছক মাত বছত তিৰি চাই আছি ফোন মাৰ এই বছক দেখিছা না ফোন মাৰ। ঠাণ্ডা বৈ আছে ধৰ মোক মাল্লা কি চাই আছা ফোন মাৰ এৰি দি মোক এৰি দিয়া নহয় এৰি দিয়া নহয় বছক মাৰ এই কি চাই আছা মোক মাল্লা দু বছক ফোন মাৰ তই কাম নষ্ট হৈছি নাই ফোন মাৰ লগৰ ফোন মাৰব লাগিব বছক কথা আছে আমাৰ বছক ফোন মাৰিব তাবাক নামৰা ইয়া ৰিচাৰ্জ নাই ৰিচাৰ্জ নাই বছে কি কৰবা থাকা ফোন মাৰ তাবাক ফোন মাৰ দৰমা কিমান দে 20 টাকা মান 20 টাকা 1 লাখ কিয়া ভাল কাম নৰা তুমি হা গাঁৱত ধ্বংস কৰি দিলে তই হেল্ল' অ বছ লাগছি না মোক দি ঐ বস কি তিৰি চাই আছা হা মোক গোটেই বুকত খামচা মাৰি ধৰছি হুন মাৰ পতাপত মাৰ আবেৰি তোৰ জাগাত আছো আমি দেখছা না দম দি আছে মোক মই তাতে কোন কুত্তা আনিছি তক দাদা তাক মই কৈছো আহিব দে দাদা একেলগে কত লাগিবা দি নহয় মানে আহিব দে মই বৈছো দে এ ক'ত বাহুত নহয় দাদা অলপ এনে ইয়াক নহয় বস মোক দোষী খামচা মাৰি দোষী মই ৰছো কি কৰিবি আজি কলো কথাটো কি আজি নহয় ততে মানে আমাৰ বছক কি বুলি ভাবছা তই বহুত কিবা কিবি কৰিছা ততে আমাৰ বছক কি বুলি ভাবছা হা গাঁওখনৰ কাৰণে গাঁওখনৰ বহুত সেই হৈছে গম পা নাপাৰো আমি বয়াই নহয় ততে বয়া আমাৰ গাঁও ততে বয়া আৰু কৰা গাঁওখনত কিয় বয়া কৰা ততে আমি আছো আমাৰ জেগাত আমি আছো আমাৰ তোৰ বছক কি বুলি ভাবছা নহব না ততে তোৰ এতে আড্ডা চলে সেইটো গম পাও ততে বস কো কিবা তহঁতে কি বুলি ভাবছা আমাৰ বছক কি বুলি ভাবি ৰাতি ৰাতি আমি ছাগাল চুৰ কৰিব যায় মই ছাগাল চুৰ কৰি যাওঁ এই হুন্দু মানুহ তোক কিয় কৈছা নহয় বস চৰি ভুল হৈছে একশৰ মাৰিম নকওঁ আহ দম দিবি কি ফাটাৰ একো নহয় আমি লাষ্ট বাৰে কৈছো হেলা কাম বাদ দিয়া হেলা ঠাণ্ডা হেলা কাম বাদ দি আমাৰ আমাৰ গাঁওখন গাঁওখন অলপ শান্তিমতে থাকবা দি আমাৰ গাঁৱৰ হয় না নহয় ততে আমাৰ গাঁৱৰ হয় না নহয় এই আমাৰ গাঁৱৰ গাঁওখনৰ উন্নতি কৰিব লাগে তোক লাষ্ট বাৰে কৈছো হ'ব দে ৱাৰ্নিং দিলো গম পা নাপা পাইছো। ৱাৰ্নিং দিছো আৰু তাতে গাঁৱতে একলা কাম নেতকো আৰু ভালকে ৰাখবি অলপ ভালকে ৰাখবি হ'ব কি কৰিবি ভালকে ৰাখবি দি নহয় দম দিছি দুৱে কি কৰিবি তুই দম দে নহয় লাষ্ট বাৰ ৱাৰ্নিং দিছো আৰু কথা দিলো মই হ'ব দিয়ক বছ এইবোৰ খাব গোটেই মোৰ আছে তোক লাষ্ট বাৰ কৈছো একলা কাম যাতে নকৰা হ'ব দে দাদা নকৰিবি এই কাম তহঁতক কি কৈছো না কি আমি আমাৰ বছ আছে নহয় দাদা বাবা ঐ চা গৈছি দেখছা মোক ভয় কৰি গৈছি এই মোক পগৰে চেন মাৰি তই ভয় কৰি জানাই মোক কৰি গৈছি হৈ দে ইয়াক দম দিছি মোক মাৰছি একো কৰবা নৰে কিছু নাই বইতে গৈছি দে কৰিছো তাৰ ব্যৱস্থা পাছ ততে কথাটো মন কৰছা না তাতে আমাক ধুমত কৈছি গম পা নাপাই বহুত জোৰে মোক কৈছি একশন এটা ল'ব লাগব ৰাতৰ ওপৰত একশন নহয় এবাৰ ডাইৰেক্ট তাক মাৰোৱে তাকো ফোন মাৰো আজি আজি আৰু যি দুই তিনিটা আছে ৰ মই ফোনটো মাৰো ফোন মাৰ হেল্ল' এ তোৰ ক'ত আছা এই কালভাৰক লগি আছোন তাহো তাতে বহি আছে আজি একশনটো নহয় তাক মাৰিমে গম পাইছা না জলদি কোৱা জলদি যেইটা চলি আছে গোটেই কথা জলদি বেৰি তো জলদি পটা দে
এই সেকেটা তাতে ৰখিছে দাদা আজি একচোন লওঁ আমি কালবাৰত কিবা কৈছি নেকি তই নাই আজি মানে মাৰবাই নহয়, লাগিব আজি তাক আমি তাও একা দিবি টাউন বহুত বল বল আজি মোৰ দিনে বঢ়িয়া তিৰি এটাও দেখা নাপালো আৰু ইয়াৰো অলপ গালি চালি খালো সঁচাই আজি কিন্তু আমাৰ বয়া ওই কিন্তু কথা ও সেজা চেস কি হৈছে আইছি খেদি আইছি কিন্তু ইবাৰ মই কিন্তু মাৰ খাব নোৱাৰো যে বস আইবাই দি মই দাউৰি থাক আইবাই দি বস আইছি সাতটা পাঁচটা আইছি তাতে কি কৈছিলি তেতিয়া আমাক কি কৈছিলো তই কৈছ না গাঁৱৰ কাৰণে ভাল হ'বি তই কি কৈছিলি মাৰ খাব ফাইনেল মাৰ খাব বস আপনি না কোনো আৰু আমাক তুই আব এক মাম মই দাদা কুত্তা বস মাৰ খা তই কসম কিংকে মাৰছা কিংকে মাৰা নহয় ভাল হ'বি না কাণ ধৰ নেক্সট টাইম যাতে এনেকা নকৰা তোৰ কাৰণে ধৰ ভালো বিয়া ভালো বিয়া আমি যাওঁ বল 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 একলা মাথা নামাৰ বিয়াৰ গেল না কি ও গেছি ওই দুটা তো বস আউ দু ও পৰি আছে যা মাছছি গতে বিয়া হ'ব দে আজি ৰাতি ৰ একবাৰ খবৰ লৈ আহো ৰ ও মাছছি নেকি আইছা কেনা মাছছি মাৰ পাছত আইছা এনে দৰমা দি ৰাখছো মাইৰ খাবা দৰমা দিয়া নাই নহয় এনে দৰমা দি ৰাখছো যা আজি পৰা তোৰ নালকে দেখবা নাকো কুনি থাকে যা, যা। কুত্তা যা যা নাকো যা তো গাইস ভিডিওটো চাই কেনে পালে ভাল লাগিলে লাইক কমেন্ট শেয়ার গাইস আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিও গাইস সাবস্ক্ৰাইব কৰি দিব